নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিম তৰমুজৰ নাৰ্সাৰী কেনেকৈ কৰিব লাগে আৰু আমি কিয় নাৰ্সাৰী কৰিছোঁ, নাৰ্সাৰী কৰাৰ লাভটো কি তাৰ বিষয়ে আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব। আমি এইটো তৰমুজৰ যোনটো নাৰ্সাৰী আপোনালোকে দেখিব পাৰিছে, এইটো আজি মিনিমাম 20 দিন বয়স হৈছে আৰু আমাৰ প্লান্টেশ্যন চলি আছে। এইটো আমি ঠাণ্ডাৰ সময়ত কৰিছিলোঁ, যেতিয়া ঠাণ্ডা আছিলে তেতিয়া আমি এইটো ঘৰ বনাই পলিথিনেৰে ঘৰ বনাই তেতিয়া আমি গুটিবিলাক সিডলিং ট্ৰেত কোকোপিটৰ জৰিয়তে আমি এইটো জাৰ্মিনেশ্যন কৰাইছোঁ। এইটো কোকোপিট লাগিব আৰু সিডলিং ট্ৰে লাগিব, যোনটো 98 ফলৰ আছে বা 104 ফলৰ আছে, সেইটো দিব পাৰে, একো কথা নাই। আৰু যোনটো আমি হেৰি দিছোঁ কোকোপিটটো দিছোঁ, এইটো ভালকৈ ধুই লৈছোঁ। ধুই লোৱাৰ পিছত সেইটো আমি যোনটো ভেৰাইটি লগাইছোঁ সেইটো হৈছে সৰস্বতী ভেৰাইটি। সৰস্বতী ভেৰাইটিটোৰ মানে মাৰ্কেটত মানে যোনটো হেৰি আছে দামটো বেছি থাকে, সেইকাৰণে আমি সৰস্বতী ভেৰাইটিটো লগাইছোঁ। আমি সিডলিং ট্ৰেত সেইটো কাৰণে দিছোঁ যে আমাৰ মানে খেতিটো ৰেডি হোৱা নাছিলে আৰু বেছি ঠাণ্ডা আছিলে। অপেন ফিল্ডত যদি আমি ডাইৰেক্ট যদি বীজবিলাক যদি আমি পুতি দিওঁ তেতিয়াহ'লে 60% বীজ নষ্ট হৈ যায় ঠাণ্ডাৰ সময়ত। আৰু আপোনালোকে দেখিব পাৰিছে যে আমাৰ নাৰ্সাৰীখনত 98% জাৰ্মিনেশ্যন হৈছে। মানে যিমান ঠাণ্ডা থাকিলেও মানে কোনো মানে ক্ষতি কৰিব নোৱাৰে যদি আপোনালোকে ঠাণ্ডাৰ সময়ত যদি পলিথিনেৰে ঘৰ বনাই লয়। তেতিয়া আপোনালোকে লক্ষ্য কৰক, আমাৰ অলৰেডি মানে বেছিভাগ ইয়াৰ পৰা মানে ওলাই গৈছে, মানে ফিল্ডত মানে প্লান্টেশ্যন হৈ আছে। সেইকাৰণে মানে আজি লাষ্ট এটা ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকক আমি যোনটো গ্ৰোথ এইটো চাই লওক, পাতা হ'ব ধৰিছে আৰু যোনটো হেৰি আছে কিপাৰ গ্ৰোথটো আপোনালোকক দেখুৱাই আছোঁ। এটা পুলি উঠাই কেনেকুৱা হৈছে, ডেভেলপটো হৈছে হিপাৰ, এইটো চাই লওক। এই পুলিটো যদি আমি ডাইৰেক্ট অপেন ফিল্ডত প্লান্টেশ্যন কৰোঁ তেতিয়াহ'লে একদম পুলিটো নষ্ট নহ'ব। আৰু আমি ফিল্ডৰ এটা ভিডিঅ' বনাই থাকিম, আপোনালোকে চাব। আৰু এইটো সৰুকৈ দিলোঁ, আমি ফিল্ডত পুলি প্লান্টেশ্যন কৰিছোঁ আৰু প্লান্টেশ্যন কৰাৰ পিছত কি কাম আছে সেইটো নিশ্চয় আপোনালোকক জনাই থাকিম। এইটো চাই লওক, পুলিৰ চাইজ বহুত ধুনীয়া হৈছে। নাৰ্সাৰীত যেনেকৈ বনায় তেনেকুৱা আমাৰ পুলিবিলাক হৈছে। আৰু আগলৈ আমি এইখিনি 2 দিনৰ ভিতৰত প্লান্টেশ্যন কৰি থাকিম। মানে আমি 4 বিঘাৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছোঁ। বেছি আদাখিনি লগোৱা হৈছে চাগে, আৰু যিমানখিনি আছে এইটো 2 দিনৰ ভিতৰতে সেইটো প্লান্টেশ্যন কৰি দিম। চ' যি নহওক আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব।